চানা বনোৱাটো লৈছ নেকি? কিমান টকাৰ বনাই দিলে? 10 টকা। 10 টকাৰ ন? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ RJ সুৰজলৈ। বন্ধুসকল, আজি বিশেষ এই পথেদি যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ। বিশেষ এখন ঠাইলৈ যাম, যেহেতু সকলোৰে পৰিচিত সেইখন ঠাইলৈ যাওঁ। তাত কেনেধৰণৰ পৰিৱেশ বৰ্তমান আছে সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম মই। আপোনালোকে মোৰ এই RJ সুৰজ নামৰ যিখন ইউটিউব চেনেল হয়, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, যিহেতু এইখন ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ সকলো অসমবাসীৰ বাবে, সকলো ৰাইজৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, লগতে আপোনালোকে মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আহকচোন তেন্তে আজিৰ যাত্ৰাটো এই পথেদি আৰম্ভ কৰোঁ। হয় বন্ধুসকল, ইতিমধ্যে আহি পালোঁ পবা বৰ্ষাৰণ্য, জোনাইৰ আয়ুস ৰেখা স্বৰূপ এইখন পবা বৰ্ষাৰণ্যত ইতিমধ্যে আহি পালোঁহি। পবা বৰ্ষাৰণ্যৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম মই, কিন্তু তাৰ পূৰ্বে এয়া যিহেতু আই লভ পবা বৰ্ষাৰণ্য, ইয়াত পলাশ আহিছে মোৰ লগত। আপোনালোকক মই এতিয়ালৈকে কোৱা নাছিলোঁ কোন আহিছে মোৰ লগত, এতিয়ালৈকে কোৱা নাছিলোঁ। পলাশ আহিছে, পলাশ আৰু মই ভিতৰলৈ এতিয়া জংঘলৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিম। কেনেধৰণৰ পৰিস্থিতিত আছে জংঘলসমূহ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিম। তাত থকা অৰ্কিডসমূহ তথা বিভিন্ন যদি জীৱ জন্তু পোৱা যায় সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম নিশ্চয়। বন্ধুসকল, যিহেতু পবা বৰ্ষাৰণ্যৰ মাজভাগত আহিছোঁ, চিয়াং নদীৰ কিনাৰতে এইখন চিয়াং নদী আছিলে। বাৰিষাৰ সময়ত ইয়াৰ পৰা পানী বৈ আছিলে। এইখন ঠাইতে উপস্থিত হৈছোঁ। ইয়াতে আহি কেনে অনুভৱ লাগিছে? পলাশো আহিছে মোৰ লগত, মই পলাশক সুধিবলৈ চেষ্টা কৰোঁ। পলাশ, কেনেকুৱা লাগিছিলে? নমস্কাৰ। ক'বই নালাগে, ভাষাৰে বুজাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ আমি প্ৰায় 4 মাহ আগতে কবু চাপৰিলৈকে আমাৰ জোনাইৰ সাংবাদিকৰ এটা দলে বাতৰি ল'বলৈ গৈছিলোঁ। সেই সময়ত পাইতাৰেৰে আমি গৈছিলোঁ। এইখিনি এলেকা একেবাৰে পানী আছিলে, বহুত পানী বৈ আছিলে। সেই সময়ৰ যিটো দৃশ্য আৰু এই যিটো খৰালি সময়ৰ যিটো নান্দনিক যিটো পবা বৰ্ষাৰণ্যৰ দৃশ্য, সঁচাকৈয়ে ভাষাৰে বুজাব নোৱাৰা এনে এক পবা বৰ্ষাৰণ্যৰ যিটো নান্দনিক দৃশ্য লুকাই আছে। এই যিটো পৰিৱেশ, এই পৰিৱেশক অসমৰ সকলো ৰাইজক মই জোনাইৰ এজন যুৱক হিচাপে নিমন্ত্ৰণ জনাইছোঁ। আহক আপোনালোকে এই যিটো জোনাইৰ ধেমাজি জিলাৰ একমাত্ৰ বাচি থকা বনাঞ্চল, এই পবা বৰ্ষাৰণ্যক আপোনালোকে ক্ষেত্ৰইদন কৰক আৰু আপোনালোকে জনাওক যে এই পবা বৰ্ষাৰণ্যত কি নাই। যদি আমি ক'বলৈ যাওঁ, এই পবা বৰ্ষাৰণ্যত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি, জীৱ জন্তু, বিভিন্ন প্ৰজাতিৰ গছ গছনি আছে। নান্দনিক দৃশ্যৰে ভৰপূৰ এখন বৃহত্তৰ যিটো পবা বৰ্ষাৰণ্য। কিন্তু এই পবা বৰ্ষাৰণ্যক যদি চাবলৈ যাওঁ, বিভিন্ন সময়তে দল সংগঠনসমূহে অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ দাবী কৰি আহিছে। আমিও জোনাইৰ এজন সচেতন যুৱক হিচাপে ভাবোঁ, যদি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আহে, যিটো উদ্দেশ্যলৈ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আহে ছাত্ৰ ছাত্ৰীসকলে, এই বৰ্ষাৰণ্য দিছে। কিন্তু যদি অসম চৰকাৰে অভয়াৰণ্য হিচাপে ঘোষণা কৰে, তাতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলে এই পবা বৰ্ষাৰণ্যৰ পৰা পাব বুলি মই আশা কৰোঁ। সেইকাৰণে জোনাইৰ সচেতন যুৱক হৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আহক আৰু অসম চৰকাৰক আপোনালোকে এষাৰ হ'লেও মাত মাতি দিয়ক, যাতে এই পবা বৰ্ষাৰণ্যক অভয়াৰণ্য হিচাপে অসম চৰকাৰে ঘোষণা কৰে। ইমানে।
ইতিমধ্যে এই পবা যিহেতু বৰ্ষাৰণ্য যি পবা বৰ্ষাৰণ্যতে পবা ৰিজাৰ্ভ ফৰেষ্টৰ সন্মুখত এখন দোকান আছে। বাইদেউ এজনী দোকান কৰে সদায়। আমি যদি আহোঁ ইয়াত এইখন দোকানৰ পৰাই কিবা কিবি খোৱা হয়। ইতিমধ্যে বাইদেউজনীয়ে চানা বনাই থকা দেখিবলৈ পাইছোঁ। এনজিঅ'ৰ মানুহ নেকি? আমি নিউজৰ মানুহ। চানা বনোৱাটো লৈছ নেকি? কিমান টকাৰ বনাই দিলে? 10 টকাৰ ন? পৰা চানাটো ল'লে পলাছে খাই আছে। জ্বালাটো আছে তথাপিও ভাল লাগিছে। কিমান টকাত ল'লে? 10 টকা দিছে কিন্তু বহুত দিছে। বহুত দিছে। যদি কোনোবা আহি ইয়াত চানাটো খাই বহুত পাই যাব। 10 টকা পাই যাব। পাৰিলে বিজনেছ এটাই কৰিব পাৰিব। 10 টকাৰ ইয়াত বেছি, তাত 20 টকা বেছি পাৰিব। বন্ধুসকল, যিহেতু এইখন পবা বৰ্ষাৰণ্য, এই পবা বৰ্ষাৰণ্যত আপোনালোকেও আহক, উপভোগ কৰক, ইয়াৰ সৌন্দৰ্যসমূহ উপভোগ কৰক। বিভিন্ন ধৰণৰ জীৱ জন্তু, সৰীসৃপ জাতীয় প্ৰাণীকে ধৰি বিভিন্ন ধৰণৰ গছ লতা, প্ৰকাণ্ড বৃহৎ গছ তথা অৰ্কিডসমূহ আপোনালোকে উপভোগ কৰক। আৰু এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এদিনৰ কাৰণে হ'লেও আপোনালোকে বিলীন হওক। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী সময়ত বিভিন্ন ঠাইৰ ভিডিঅ' পুনৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ এই RJ সুৰজখন লাইক ছাবস্ক্ৰাইব কৰাৰ লগতে চেনেলখন শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।